নমস্কাৰ সকলোকে নমস্কাৰ আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। আজি মই আছোঁ মোৰ নিজৰ কেম্পত, নিজৰ ৰুমত আৰু চাওক কুঁৱলী কিমান। কিন্তু এইখিনি দেখুওৱা হোৱাৰ পিছত মই সৰু ক্লিপ কেইটামান আপোনালোকৰ ওচৰত দেখুৱাম, যিকেইটা মানে কি জানেনে, মই ঘৰলৈ গ'লে মানে বনাওঁ ভিডিঅ' সৰুকৈ ইউটিউবত দিম বুলি একচুৱেলি নহয়, এনেকৈয়ে বনাই ভাল পাওঁ। পিছত চাওঁ মানে আৰু ঘৰৰ পৰা অহাৰ পিছত ভাল লাগে। চ' মই সেই ভিডিঅ'কেইটা ইয়াতে এড কৰি দিম, আপোনালোকে চাবচোন দেই। ব'লক মোৰ ঘৰৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। চাওক, মই চাহ বনাইছোঁ এতিয়া। মোৰ এই চাহকাপৰ লগতে আপোনালোকক মোৰ ঘৰৰ সৰু কেইটামান ক্লিপ দেখুৱাম। এয়া হৈ গ'ল গাখীৰ চাহ। আৰু আমাৰ ঘৰত প্ৰথমতে লাল চাহ ৰাতিপুৱাই হয়, তাৰপিছত 9:30মান বজাত গাখীৰ চাহ একাপ খাওঁ আমি তিনিজনীয়ে মিলি পেলাই। দেউতাই আমাৰ গাখীৰ চাহ নাখায় আৰু ভাইটিয়ে মানে আবেলিহে খায় গাখীৰ চাহ, সি ৰাতিপুৱা নাখায় ইমান। সেয়াই আৰু এতিয়া আমি চাহ খাম ছট পূজাৰ পিঠাৰ লগত। ছট পূজাৰ পিঠাটোক ঠেকুৱা বুলি কয়, আপোনালোকে খাই পাইছে নাই জনাবচোন দেই। গুড় আৰু ঠেকুৱা লগতে গাখীৰ চাহত চেনি দিয়া নাইকিয়া। চাওক, এইটো ঠেকুৱা আৰু এনেকৈ খাম চাহ তাহ খাই হোৱাৰ পিছত মই অলপ জেতুকা লগাম চুলিত, আৰু সেই জেতুকাখিনিও আপোনালোকক লগাই দেখাই আছোঁ। চাওক, জেতুকা লগাইছোঁ। জেতুকা মোক ডিপিয়ে লগাই দিছে। অকল ইয়াত জেতুকাই নাই আচলতে, ইয়াত ৰঙা জবা ফুল যিটো যে আমাৰ, সেই জবা ফুলৰ পাতটো আছে 10-12টামান, আৰু কেইটামান মিঠি গুটিও আছে চুলিৰ কাৰণে, যিহেতুকে মেথি গুটি ভাল। আৰু লগতে অকণমান নাৰিকল তেলো দি দিছিলোঁ। গোটেইখিনি পেষ্ট বনাই এনেদৰে চুলিত লগাইছোঁ। মানে চুলিবিলাক এতিয়া ঠাণ্ডা দিন আহিছেতো, বহুত সৰিবলৈ আৰম্ভ কৰিছে, সেইকাৰণে এইবিলাক লগাই থাকিব মাহেকে পষেকে। আৰু আমিতো আৰু চাকৰি জেগাত থাকোঁ, যিহেতুকে এইবিলাকতো দেখিবলৈকে নাই তাত। জেতুকা মানে মেহেন্দি পেকেটবিলাকহে বেচে তাত, আৰু কেঁচা জেতুকা যিহেতুকে নেবেচে, সেইকাৰণে ঘৰলৈ আহিলে মই যদি এমাহ থকাকৈ আহোঁ, এবাৰ হ'লেও লগাওঁৱেই আৰু সিমানেই। আৰু এনেকৈ লগাই ল'লোঁ। যিখিনি ধৰক তাই লগোৱাৰ পিছত এৰি গৈছে ন, সেইবিলাক আকৌ মই নিজেই মেৰামতি কৰি এনেকৈ লগাই লৈছোঁ। আৰু আপোনালোকেও লগাবচোন জেতুকাটো বহুত ভাল, নেচাৰেল এটা ৰেমিডি হয় চুলিৰ কাৰণে, খুবেই ভাল। সেইকাৰণে লগাব আৰু যিসকলে লগাই জানেই। আৰু এইপিনে আমাৰ মাকো মই এতিয়া লগাই দিম ধুমাধুম। আৰু এই জেতুকা লগাৰ পিছত কিন্তু তামাম টোপনি ধৰে চাবচোন, মানে টোপনি আহি যায়, অট'মেটিক আহি যায়। এতিয়াতো আমাৰ বেছি টাইমো হোৱা নাই, 10:30মান বাজিছে। চাহ খাই লগে লগাইছোঁ যিহেতুকে। আৰু চাওক, মাক লগাই দিছোঁ। মাৰ চুলিবিলাক অলপ পাতল যে, সেইকাৰণে পটাপট হৈ যায়। আৰু মায়ে চুলিৰ পাতত নলগাই, মানে আপোনাৰ ওপৰতে লগাম বুলি কৈছে, সেইকাৰণে ওপৰতে লগাই দিছোঁ। এনেকৈ লগাই দিলোঁ। আৰু মোৰো হৈ গ'ল, মাৰো হৈ গ'ল, দুইজনীৰে হৈ গ'ল ধুনীয়াকৈ জেতুকা লগাই। এইপিনে আমাৰ আহিছে ভূত, আৰু ইয়াৰ নামটো মৰমতে আমি ভূত বুলি মাতোঁ, কিন্তু তাৰ নাম সৰু ভাই। আমাৰ ঘৰৰ সন্মুখৰ ল'ৰা হয়। আৰু সেয়াই চাওক, মায়ে জেতুকা লগাই টোপনিত থাকিব নোৱাৰি এনেকৈ পলিথিন পিন্ধি শুই দিলে। উপায় নাই আৰু। ইপিনে মই কাপোৰ অলপ সুমুৱাই ল'লোঁ। ৰ'দবিলাক গুচিয়ে যায় যিহেতুকে সোনকালে, সেইকাৰণে পটাপট কাপোৰবিলাক উল্টি পুল্টি কৰি, আৰু যিবিলাক কালি ধোৱা কাপোৰ শুকালে সেইবিলাক লৈ ল'ম। মই চুলিও ধুই ল'লোঁ। আৰু এনেকৈ আৰু চুলি তুলি ধুই কাপোৰ চাপোৰ সুমুৱাই ল'লোঁ ধুনীয়াকৈ। আমাৰ ঘৰৰ ওপৰৰ যিখন চট, সেইখন মানে এনেকৈ দি থোৱাহে আছে। ইয়াতে আমি কাপোৰ চাপোৰ শুকুৱাওঁ। আৰু সেইখন মোৰ স্কুটি, এইখন চাওক, সেইখন মোৰ স্কুটি। আচলতে ইয়াৰ আগৰখনো মোৰ এক্টিভাই আছিলে। সেই এক্টিভাখন ডিলাৰত দি আকৌ এতিয়া নতুনকৈ যিখন যে ওলাইছে আপোনাৰ কিবা অট'মেটিক ৰিমটত চলে, সেইখন ল'লোঁ। মানে মই এতিয়া দেখিছোঁ, আৰু দেউতাই আগতে লৈ থৈ দিছিলে মই কেম্পত থাকোঁতেই। আৰু চাওক, আমাৰ ঘৰত মানে কদম এজোপা আছে। কদমজোপাৰ পাতবোৰ উৰি এনেকৈ গোটেই ষ্টেপখিনি একেবাৰে লেতেৰা কৰি থয়। আৰু ইপিনে মই ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। আৰু ভাত পানী খাই হোৱাৰ পিছত চাওক, মই ভাত কি খাইছোঁ, মাটি দালি, ঔটেঙা, ভাত, পিটিকা, ৰঙালাও ভাজি, মটৰ আলু চব্জি। মানে ঔটেঙাটো তাত নাপায় ন, সেইকাৰণে ইয়াতে ঠিকছে খাই লৈছোঁ। আৰু এইপিনে খাই বৈ হোৱাৰ পিছত আবেলি আমি এনেকৈ বজাৰ কৰিবলৈ আহিলোঁ। চব্জি অলপ কিনিলোঁ ঘৰৰ কাৰণে। চব্জিবিলাক এনেকৈ থৈ দিলে কিমান ধুনীয়া লাগে চাওকচোন, কালাৰিং, একদম কালাৰফুল।
চব্জি বেছি কিনা নাই আমি, কাৰণ মানুহ আমাৰ কম, 5টা মানুহ, আৰু ভাইটিয়েতো চব্জি নাখায়েই, সি দালি ভাতেই খাই ভাল পায়, চব্জি নাখায়। তাৰপিছত এই বজাৰ চজাৰ কৰি আহি এনেকৈ আমি বৰমাহঁতৰ ঘৰলৈ আহিলোঁ। জুই অলপ খুৱাই ল'ম এতিয়া। এজনী মোৰ বৰমা, মাজু বৰমা, আৰু এজনী মা, আৰু এইপিনে শান্তি মোৰ বৰ্তাৰ ছোৱালী। এনেকৈ মুড়ি লৈ লৈছোঁ আৰু চাহ, লাল চাহ আৰু মুড়ি, লাল চাহে মুড়িয়ে এতিয়া খাই ল'ম ধুনীয়াকৈ। এইটো বৰ্তা, আৰু এয়া আমাৰ হৈ গ'ল জুই। চাওক, জুই চুই ফুৱাই হৈ গ'ল, আৰু এইপিনে ঘৰ পালোহি। ঘৰ পাই পেলাই এতিয়া মই অকণমান চব্জি বনাম ঘৰৰ কাৰণে। আৰু চাওকচোন, আমাৰ এই জুই শালখনৰ মানে য'ত আমি গেছৰ বস্তু বনাওঁ ন, গেছত বস্তু বনাওঁ, গেছত য'ত বস্তু বনাওঁ সেই জেগাডোখৰ মানে একদম পূৰা তেল চিটিকি 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 বহুত বেয়া হৈ গৈছে। ৰ'ব দেখাই আছোঁ মই দেই। এইখিনি চাওক, দেখিছেনে? ইয়াৰ কিবা উপায় আছে নেকি জনাবচোন দেই আপোনালোকে। মানে এতিয়া বহুতে কৈ আছে যে ইয়াত পটিন কাটিলে বোলে পটিনটোৰ ওপৰেদি তেলটো বিৰিঙি যায়, কথাটো সঁচা নেকি বাৰু? আৰু এইপিনে আমি কলহত এনেকৈ পানী থওঁ। কোনে কোনে এনেকৈ পানী থয় জনাবচোন কমেণ্টত। এইপিনে মোৰ চব্জি হৈ আছে, একদম চিম্পলকৈ বনাইছোঁ, মটৰ, আলু, গাজৰ। মায়ে ভাত দালি বনাই দিব। আজি আমাৰ নিৰামিষেই হয় ভাত, আৰু কিবা পাপৰ চাপৰ আৰু পুৰি ল'ম চাগে, তেনেকেই খাম আজি ৰাতিৰ সাজটো। আপোনালোকে ৰাতি মাছ মাংস খাই ভাল পায় নে নিৰামিষ খাই ভাল পায় জনাবচোন। আৰু আচলতে মাছ মাংস খাব নালাগে পৰাপক্ষত, এনেকেই নিৰামিষেই খাব লাগে। কিন্তু আমাৰ অসমীয়া মানুহে আৰু মাছ মাংসটোৱেই খায় ন। বাৰু যি কি নহওক, আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আগলৈ নতুন নতুন ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই, আৰু ভিডিঅ'টো লাইক কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।